আজিৰ খবৰ খাৰুপেটত পঞ্চায়তৰ গ্ৰাম উন্নয়ন কৰ্মীৰ প্ৰতিবাদ কুলাত পানী কেঁচুৱালৈ প্ৰতিবাদত নামিল পঞ্চায়ত কৰ্মচাৰী কুলাত পানী কেঁচুৱালৈ প্ৰতিবাদত নামিল এগৰাকী পঞ্চায়ত কৰ্মচাৰী পঞ্চায়তৰ গ্ৰাম উন্নয়ন বিভাগত বিগত 12 বছৰে কৰ্মৰত ঠিকাভিত্তিক নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলে তেওঁলোকৰ 4 দফীয়া দাবীৰ সমৰ্থনত আজি দৰং জিলাৰ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডতো কৰ্মবিৰতি পালন কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে চাকৰি সুনিশ্চিতকৰণ নিয়মীয়া কৰ্মচাৰীৰ দৰে বেতন গ্ৰেড পে প্ৰদান আৰু চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ দৰে সকলো সা-সুবিধা প্ৰদান কৰাৰ দাবীত এই সকল ঠিকাভিত্তিক কৰ্মচাৰীয়ে আজিৰে পৰা 5 দিনীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে উল্লেখ্য যে এই সকল কৰ্মচাৰীয়ে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী বাৰংবাৰ অনুৰোধ কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অতি শীঘ্ৰেই সিহঁতৰ দাবী পূৰণ নকৰিলে আমৰণ অনশনত বহি প্ৰতিবাদ কৰিব বুলি হুংকাৰ দিয়ে পঞ্চায়ত আৰু গ্ৰাম উন্নয়নত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলে ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিষদৰ কৰ্মবিৰতি আজিৰ পৰা আৰম্ভ 5 দিন একেৰাহে আমি কৰ্মবিৰতি পালন কৰিছোঁ কিয়নো আজি আমি পঞ্চায়তত একেৰাহে 12 বছৰৰ পৰা কাম কৰি আছোঁ 5টা কেটেগৰী একাউণ্টছ এছিষ্টেণ্ট জিআৰএছ জিপিচি কম্পিউটাৰ এছিষ্টেণ্ট এই 5টা কেটেগৰীয়ে আজি 12 বছৰ বিগত 12 বছৰ ধৰি কাম কৰি আছোঁ কিন্তু চৰকাৰৰ পৰা আমাৰ যিখিনি প্ৰাপ্য চৰকাৰৰ পৰা আমি যিখিনি দৰমহা পাব লাগে সেই দৰমহাখিনি আজিলৈকে আমি পোৱা নাই আৰু এই প্ৰাপ্যখিনি আমি চৰকাৰৰ পৰা আদায় কৰিবৰ কাৰণে আমি 12 বছৰে ধৰি বিভিন্ন প্ৰকাৰে চেষ্টা কৰিও আমি আজি সফল হ'ব পৰা নাই আমি আমাৰ প্ৰাপ্যখিনি আদায় কৰাৰ কাৰণে বিভাগীয় মন্ত্ৰী মহোদয়ক মুখ্যমন্ত্ৰী মহোদয়ক বিত্তীয় মন্ত্ৰী মহোদয়ক লগতে আমাৰ বিভাগীয় আয়ুক্ত সচিব মহোদয়কো আমি জনাইছোঁ আৰু তাৰ পৰিৱৰ্তে আমি কোনো উত্তৰ আজিলৈকে আমি পোৱা নাই আৰু এই উত্তৰ সফল উত্তৰ নোপোৱাৰ কাৰণেই আজি আমি এই কৰ্মবিৰতি কৰিবলৈ বাধ্য হৈছোঁ আকৰাম হুছেইন ৰিপৰ্ট আজিৰ খবৰ আপুনি চাই আছে আজিৰ খবৰ